সাজে সাজে কুহি পাতে মন ৰুণজুন নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আজি মই যাম নামটি আমাৰ বাইদেউ ঘৰলৈ। ফটাফট কামবোৰ কৰি ল'ম আৰু বস্তু পানী পেকিং কৰিবলৈ আছে। প্ৰথমতে যাওঁ মই চব্জি বাৰীলৈ আৰু তাৰপিছত যাম মই ঘাঁহ কাটিবলৈ। মানে আমাৰ গৰু 4টা, ময়ো যাম যিহেতু বাইদেউ হ'লে, আৰু দেউতাও যাব কাইলৈ আপোনাৰ বজাৰলৈ। সেইবাবে ঘৰত মায়ে থাকিব, মায়ে অকলে নোৱাৰিব ন গৰু চাব, সেইবাবে ঘাঁহ কাটি থৈ যাওঁ বুলি ভাবিছোঁ। আৰু ঠিক আছে, ডাইৰেক্ট লগ পাই আছোঁ। ঘাঁহ কটা হৈ গ'ল, এইফালে বস্তা 2 বস্তা ঘাঁহ কাটিছোঁ আৰু খেৰুৱা বস্তা উলিয়াই থৈ গৈছোঁ। এতিয়া গৈ আছোঁ বাৰীলৈ, বাহঁতৰ ঘৰলৈ। মানে চব্জি লৈ যাব লাগিব যে, তাকে চাওঁ বাৰীত কি কি আছে। বায়ে ফোন কৰিছিলে বোলে চব্জি লৈ আহিবি, কি কি কৰিছ। অলপ দিনৰ পিছত যাব লাগিব, চব্জি এতিয়া ভালকৈ হোৱাগৈ নাই আৰু। এইপিনে জলকীয়া আৰু বেঙেনা ৰোৱা হৈছে, ডাঙৰ হোৱা নাই। এয়া ৰঙালাও, চব্জি মানে লগাইছোঁ, খাব পৰা এতিয়ালৈকে হোৱাগৈ নাই। তোৰ কেইটামানকে আছে, তাকে লৈ যাওঁ বুলি ভাবিছোঁ। হৈছে জেতুকা, এইফালে আপোনাৰ জাতিলাও দিয়া হৈছে, চাহ পাতি দিয়া হৈছে। বকলি পুলি, এয়া হৈছে ফুলকবি আৰু এয়া বন্ধাকবি। আৰু লাই শাক লৈ যাওঁ বাহঁতৰ ঘৰলৈ কেইজোপামান। অংশমান যাবলৈ ৰেডি, কৈ দিয়া। আমি আহি পাই গ'লোহি চামগুৰি, ইয়াতে চাহ খাবলৈ ৰখিছোঁ। আমি আহি পাই গ'লোহি নামটি চাৰিআলি। বাৰ আগত গৈ লগ পাইছোঁ। আহি 12 পালোহি। কিমান যায়? নতুন দোকানত প্ৰাইমাৰ মাৰি থকা হৈছে। আমাৰ চানমুনে প্ৰাইমাৰ মাৰি আছে। নতুন দোকান অপেনিঙৰ বাবে মিঠাই বনোৱা হৈ আছে।
ভিডিঅ' উঠিবলৈ কয় হাঁহি দিলে একদম আহোঁ আগে চাই লৈছোঁ কেনেকৈনো বুনিয়াটো দিছে আইডিয়াটো ঠিকেই কি আইডিয়াটো কষ্ট হ'ল মানুহ মই ভিডিঅ' কৰি ডেকা ঘৰত এনেকৈ কৰা কাম নকৰে ভিডিঅ' চাই বনাই দিব পাৰিছোঁ ইয়া হেৰিয়ে থাকে ধাৰণাই থাকে দেৰি গৈছে নি উলিয়াই দিয়ক প্ৰথমতো তেলটো গৰম হৈ আছিলে নাই বুনিয়া বনোৱা হৈ গ'ল The next day. নতুন দোকানৰ বাবে এভাগ পাঠৰ আয়োজন কৰা হৈছে এফালে বৰমায়ে চাহ বনাইছে নতুন দোকান বহনি হ'ল কি পায় দেখুৱাওক কি পায় এবাৰ দেখুৱাই যাওক কি পায় মানে সেয়া গ্লাছৰ তাৰপিছত বেবী একদম হুডি খোৱাৰ পৰা আদি কৰি কাপোৰ একদম গোটেইখিনি সূতা তাৰপিছত সকলো সূতা পাব ন আৰু এড্ৰেছটো কৈ দিয়ক গেঞ্চাৰ পাব নতুন দোকানত গ্ৰাহকে ইয়াৰ বস্তু ল'ব আহিছে The next day. আজি আমি ঘৰলৈ যাবলৈ ওলাইছোঁ এতিয়া টাইম হৈ গ'ল 7টা আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ যদি ভাল লাগিলে লাইক কৰিব নতুন আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব লগ পাম এটা নতুন ভিডিঅ'ত বাই বাই